আজিৰ পৰা 6 মাহ আগত নিউজত আমি সদায় দেখা পাইছিলো বৃদ্ধ মুছলমান মানুহ এটাই বোলে 14 বছৰ ছোৱালীক ৰেপ কৰিছে। মাদ্ৰাছাত পঢ়াই থকা শিক্ষকজনে ছাত্ৰী এজনীক যৌন নিৰ্যাতন কৰিছে। সেইবিলাক নিউজ আমি 2 মাহ 3 মাহ মূৰে পাইছিলো। কিন্তু এতিয়া হিন্দুসকলৰ কিছুমান অভদ্ৰ ভণ্ড লম্পট আছে যিবিলাক লম্পটে নেকি নিজৰ ছোৱালীকে ৰেপ কৰিছে। তাৰে মাজতে আৰু এটা নিউজ পালো কালি পূজাৰী এজনে যিবিলাক নেকি নামঘৰত পূজা কৰে সেই পূজাৰী এজনে 14 বছৰ ছোৱালী এজনীক যৌন নিৰ্যাতন কৰিছে। পূজাৰীটোৰ কথা মই বাদেই দিলো, তাৰে মাজতে বঙাইগাঁৱত দেউতাক আৰু পুত্ৰই মিলি কিনে নিজৰে ছোৱালীক মানে ৰেপ কৰিছে। তেতিয়াহ'লে আপোনালোকে ভাবকচোন এই সমাজখন হিন্দু মানুহকেইটাই কোনফালে লৈ গৈ আছে। আগতে আমি মুছলমান ধৰ্মৰ মানুহবিলাকক তুচ্ছতাচ্ছিল্য কৰিছিলো, এতিয়া এক সপ্তাহৰ ভিতৰত তিনটা ঘটনা যিবিলাক নেকি হিন্দুৰ কাৰণে একদম লজ্জাজনক ঘটনা। তেতিয়া মুছলমান মানুহ এজনে এনেকুৱা ধৰণৰ কামবিলাক কৰে, তেতিয়া সত্যৰঞ্জন বৰা, শিলাদিত্য এইবিলাক একদম উঠি পৰি লাগে। এতিয়া আপোনালোকে কওকচোন, এতিয়া সেই শিলাদিত্য দেৱ তাৰপিছত সত্যৰঞ্জন বৰা সিহঁতে ক'ত গ'ল? সিহঁতে এতিয়া এইবিলাক নিউজ কি দেখা নাপায়নে? বৰ্তমান সমাজখনত সনাতন ধৰ্মৰ মানুহবিলাকে কিমান অধপতনত লৈ গৈ আছে সনাতন ধৰ্মটোক। এতিয়া সেই ধৰ্মৰ নামত যিবিলাক ৰাজনীতি কৰে সেইবিলাক মানুহ ক'ত গ'ল? যিজনী ছোৱালীক নেকি দেউতা সৰুৰে পৰা ডাঙৰ দীঘল কৰি ইমান ডাঙৰ কৰে, সেইটো ছোৱালীক এজন পাষাণ দেউতাই কেনেকৈ ধৰণে ৰেপ কৰিব পাৰে কওকচোন? আপোনালোকে বিবেচনা কৰি কমেণ্ট কৰি জনাওকচোন যে সেইবিলাক পাষাণ দেউতাক, সেই ভণ্ড দেউতাক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে। গাঁৱৰে এজন নামঘৰীয়া মানুহ, তেখেতে সদায় নেকি দবা বজায়, তাতে গৈ কেনে সদায় ভগৱানৰ প্ৰাৰ্থনা কৰে। সেই প্ৰাৰ্থনা কৰা মানুহ এজনে যেতিয়া নেকি 14 বছৰ কিশোৰ এজন ৰেপ কৰে, সেইটো কেনেকুৱা ধৰণৰ লজ্জাজনক কথা হ'ব পাৰে আপোনালোকে ভাবকচোন। সনাতন ধৰ্মৰ হিন্দু সমাজখন একদম কলংকিত কৰিলে এইবিলাক থাৰ্ড ক্লাছ মানুহবিলাকে। এসপ্তাহৰ ভিতৰত মুছলমান মানুহতকে যিটো মানে লজ্জাজনক কাম কৰিছে, মুছলমানতকৈও বহুত জঘন্য কাম কৰিছে। আমি যে এতিয়া মুছলিম ধৰ্মৰ মানুহবিলাকে কম যে মুছলমান মানুহবিলাকে সবচে বেছি জঘন্য কাম কৰে, তেতিয়াহ'লে বৰ্তমান যিবিলাক ঘটনা ঘটি আছে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰা আৰু যিবিলাক হিন্দু নেতা আছে সেইবিলাকে সেই থাৰ্ড ক্লাছ লম্পট দেউতাক আৰু মন্দিৰৰ পূজাৰীটোক আৰু দেউতাক আৰু পুতেক মিলি কিনে যিবিলাক জঘন্য কাম কৰিছে সেইসকলক কেনেকুৱা ধৰণৰ শাস্তি দিব? লম্পট দেউতাকজনে কেনেকুৱা ধৰণৰ জঘন্য কাম কৰিছিলে তেওঁৰ মাতৃ ভাষ্যটো মই স্ক্ৰীনত দিছো, এবাৰ চাওকচোন। কিনো কচোন ক বুলি তাই নকয়। তাৰপৰা মোক কৈছে মা পাপাৰ লগত আকৌ থাকিবা না বুলি কৈছে। মোক কেলে তোক কিবা এটা যদি বেছি বেয়া কাম কৰিছে মোক কেলে থাকিম, তুমি সঁচা কথা কোৱাচোন বুলি কৈছে। তাৰপৰা কৈছে তাই মোৰ পাপা বোলে মোক এনেকৈ ৰাতি বেয়া কাম কৰি পিনি বোলে বোমাইহঁতক থৈ গ'লি বুলি কৈছে। তো বন্ধুসকল দেখা পালে বোলে নিজৰে ছোৱালী আৰু নিজৰে পত্নীক বন্দুক ৰাখি কিনে মূৰত জঘন্য কাম কৰিবলৈ লাজ নালাগিল নে দেউতাকজনৰ? যাতে সেই মাতৃ আৰু ছোৱালীজনী এইবিলাক জঘন্য কাম কৰা কথাখিনি সংবাদ মাধ্যমৰ মাজত প্ৰকাশ নকৰে আৰু কাৰোৰে আগত যাতে প্ৰকাশ নকৰে, সেইকাৰণে মানে মৃত্যুৰ ভাবুকি দিছে সেই জঘন্য লম্পট দেউতাকজনে। 500 বছৰীয়া পুৰণা এটা সনাতন ধৰ্মক এনেকুৱা ধৰণৰ লজ্জাজনক কাম কৰিবলৈ সেই থাৰ্ড ক্লাছ লম্পট দেউতাকজনে সাহস কৰিব পালে সেইটো কওকচোন আপোনালোকে। আজি দেখোন শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা দেখোন একদম মনে মনে আছে, একদম চাইলেণ্ট মুডত আছে। কিয় আপোনালোকে এইবিলাক দেখা নাপায় নে? এতিয়া যেতিয়া নেকি মুছলমান মানুহ এটা এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰে, তেতিয়াচোন আপোনালোকে একদম লগে লগে লাইভত আহি কিনে এইবিলাক কথা ডিছকাছ কৰে। এতিয়া কি লাজ নালাগে নে আপোনালোকৰ? এতিয়া যে আপোনালোকে মনে মনে বহি আছে, কিয় বহি আছে? তাৰ মানে এইটোৱে নেকি হিন্দু ধৰ্মৰ বিষয়ে কোনোবা যদি থাৰ্ড ক্লাছ কাম কৰে, এই জঘন্য কাম কৰে, সেইবিলাক মাত মাতিবলৈ আপোনালোকৰ কি সাহস নাই নেকি? যদি সাহস আছে তেতিয়াহ'লে সেইবিলাক থাৰ্ড ক্লাছ লম্পট দেউতাকৰ বিষয়ে আৰু যিজন নেকি নামঘৰীয়া মানুহ আছে সেইবিলাকৰ বিষয়ে মাত মাতকচোন। সেইবিলাক থাৰ্ড ক্লাছ লম্পট দেউতা আৰু যিবিলাক নামঘৰীয়া মানুহ আছে আৰু যিজন নেকি পিতা আৰু পুত্ৰ মিলি কেনে এনেকুৱা ধৰণৰ জঘন্য কাম কৰিছে সেইবিলাকক যাতে উচিত শাস্তি দিয়ে তাৰ বাবে মাত মাতকচোন এতিয়া।